হাই গাইজ, কি খবৰ? সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু এইটো মোৰ নতুন ইউটিউব চেনেল হয়, সকলোৱে চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ ঘৰৰ আগফালটো এতিয়া দেখুৱামতে ৰ'ব কিমান ফুল ফুলি আছে। বাৰীৰ পিছফালে মোৰ পিতাজীয়েনো কি কৈছে চাউণ্ডটো ব'ল। কি হ'ল হে হ'লগৈ নেকি? হ'লগৈ নাই? হাই কৈ দে তোকো, হাই হাই তোকো হাই কৈ দে, হাই হাই তোকো হাই কৈ দে। এই এনেকৈ কয় দিম আকৌ একদম দিম আকৌ দেই, চাটুক দিম। গুটলু মজা লাগে কুকুৰ। পিছে ইয়াত কোনোবাই গৰম পানী ঢালি পিনি এইটো পাচল খুৱাই থাকে। যিহেতু এতিয়া ৰাতিপুৱা 9:30 বাজিছে, মই এতিয়া ভাতটো খাই লওঁ। এয়া ভাতৰ লগত আছে লাই শাক, তাৰপৰা মাছ। এতিয়া মই ভাত খাই লওঁ। খাই উঠি হৈ গ'ল আৰু এতিয়া মই মহাবজাৰ হস্পিটেললৈ যাওঁ, মানে কৰোণাত বেজি ল'বলৈ। কিন্তু পানী লাগি আছে, যদি টেষ্ট নকৰে তেতিয়া ল'ম বুলি ভাবিছোঁ আৰু বেজিটো। জানো গৈ চাওঁ কি হয়। লগতো অহা নাই, সেইবাবে ৰৈ আছোঁ মই ওচৰতে। লগতো আহিব বুলি ৰৈ আমনি লাগিলে, সেইবাবে ওচৰতে বগৰী গছজোপা আছে। পকা বগৰী আছে নি চাই লওঁ, খাওঁগৈ ব'লকচোন। এজোপা বগৰীজোপা বগৰী লাগোতে ঢেৰ লাগিছে, খালি পকা আছেনে জানো। মই চাইকেলত আহি আছোঁ, এইখন চাইকেল চলাই আহি আছোঁ এতিয়া। এয়া আধা কেঁচা বগৰী এটা পালোঁ, খাই লওঁ। মিঠা টেঙা, ভালেই বাৰু অলপ খাবলৈ, ইমানো বেয়া নহয়, খালি মিঠা টেঙা। আপোনালোকে বগৰী খাই ভাল পায়নে বেয়া পায় জনাবচোন কমেণ্ট কৰি। গাইছ, এইটুকুৰাতে মই আপোনালোকক এটা কথা কওঁ, যিহেতু এইটো মোৰ নতুন ভিডিঅ' হয়, সেইবাবে মোৰ ভিডিঅ' বনোৱা সিমান এক্সপিৰিয়েঞ্চ নাই, মানে কথা কোৱা। সেইবাবে যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব, আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব মানে কৰি দিব, আৰু তেতিয়া আৰু ভাল লাগে মনটো। মোৰ সেই লগতো লাহেকৈ আহি পাইছেহি, তাৰ নামটো মানস। তো মোবাইলত ব্যস্ত হৈ আহিছে যেন পাইছোঁ, মোবাইল টিপি একদম
আহি আছে হাই কৈ দিয়ক হয় ইয়াৰ নাম হৈছে মানস ভেকচিন ল'বলৈ গৈছোঁ মই ই আৰু আমি আজি প্ৰথম ড'জ ল'বলৈ আহিছোঁ মোৰ পানী লাগি আছে কিন্তু যদি মানে টেষ্ট নকৰে তেতিয়া ল'ম বুলি ভাবিছোঁ টেষ্ট কৰিলে নলওঁ কি হয় নাজানো আৰু হেৰিয়ালৈ হস্পিটেলত গৈহে গম পাম আৰু ই লোৱাটো ল'বই টেষ্ট কৰিলেও নকৰিলেও মই টেষ্ট কৰিলেও ল'ম খালি মোৰ পানী লাগিলে ওলাই গ'লে হ'ল আৰু মানে এতিয়া বৰ নামঘৰ হে বেছি দিন নাই হোৱা 2 মাহমান হৈছে এতিয়া ইয়াত ভাওনা পাতিব মাঘ বিহু চোৱা চুই দিয়ে হস্পিটেল আহি পালোঁ এতিয়া মানুহ লানি কাটি আছে এতিয়া কি কৰোঁ জানো ৰৈ দিওঁনে নে যাওঁগৈ নে ভাবিয়ে পোৱা নাই মানে চক লাইন কাটি আছে গাইছ আমি হস্পিটেলৰ পৰা গুচি আহিলোঁ মানে ইমানেই মানুহ ল'বলৈ মানে বহুত দেৰি ৰ'ব লাগিব সেইকাৰণে গুচি আহিলোঁ আৰু পানীও লাগি আছে যাম আৰু এইকেইদিনতে আকৌ এদিন ল'ম ফাইনেলি গাইছ মই ঘৰ আহি পাই গ'লোহি এতিয়া মই অলপ শুই লওঁ নেকি গাইছ এতিয়া মই অলপ ওলাই আহিছোঁ মানে মোৰ লগৰ এটাই মাতিছিলে ফোন কৰি সি নৰা কাটিছে ভেলাঘৰ আজি বোলে ব'লকচোন যাওঁ আমি কেনেকৈ নৰা কাটিছে কেনেকৈ ঘৰ বনাব চাওঁগৈ অলপ এতিয়া মই চাইকেল লৈ লাহে লাহে আহি আছোঁ সিফালে আমাৰ ঘৰটো আছে ধৰিব নোৱাৰি আছে মানে লগ পালে এতিয়া ৰাস্তাটো বেয়া খলা গ'লা এনেকুৱাই আমাৰ গাঁৱৰ ৰাস্তা গোটেই চাইকেলৰ মানে মাত মই নৰা কটা তেহেঁতৰ ওচৰলৈ গৈ আছোঁ কিনো কয় নৰা কেনেকৈ কাটিছে চাবলৈ বুলি পুৰা কাটছ নে কি নৰা বোলে পুৰা কাটছ হে কিমান নৰা কাটিছে কুকুৰ চুকুৰ লৈ লৈছা নেকি ইয়াত চাওক আপোনালোকে পুৰা ভেলাঘৰ মানে তেজতি গান শুনি পুৰা নৰা কাটি আছে এজনে ছোৱালীৰ লগত ব্যস্ত হৈ আছে ক'ত বনাবি পিছফালে হ'ব দে বনাবলৈ বেয়া নহয় পুৰা ইমান তেজেতি শুনি নেকি থাকোঁতে আকৌ তেজেতি শুনি এতিয়া কথা পাতিছে পুৰা একদম হেৰিৰ লগত বেলিটো মজা লাগিছে সেইটো বেলিটো পোহৰ ৰেঙনিটো মজা লাগিছে গাইছ এতিয়া মই লগৰকেইটাৰ ওচৰৰ পৰা আহিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ মই এতিয়া ঘৰ গৈ আছোঁ লাহে লাহে চাইকেলখন চলাই নে ভিউটো মজা লাগিছে এয়া ৰাস্তাটো একদম খলা মানে গাইছ মই ঘৰ আহি পাই গ'লোঁ
যিসকলে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মই ভালে বেয়াই ডেইলি ভিডিঅ' আগবঢ়াই যাম